এন্টিচিপেটৰী বেল, ৰেগুলাৰ বেল, ডিফল্ট বেল, ইণ্টাৰিম বেল, সেইবোৰ বেল কি হয় আজি মই আপোনালোকৰ লগত এই ভিডিঅ'ত শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু কেই প্ৰকাৰৰ বেল হয় সেইবোৰ শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু কোনটো কেছত কেনেকৈ আপুনি বেল ল'ব পাৰিব সেই সম্পূৰ্ণ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব ওলাইছোঁ এই ভিডিঅ'ৰ থ্ৰুদি। So hey guys, welcome to my channel The Law Studio. Before starting a video, I request you all please do like, share and subscribe this channel and don't forget to press the bell icon to get first notification. So guys, the types of bail. According to the CRPC 1973, there are 4 types of bail: regular bail, anticipatory bail, default bail, interim bail. So, ahok regular bail ki hoy hetu jano ahok. Section 437 আৰু Section 439 CRPC define কৰিছে that the accused person এজনে ৰেগুলাৰ বেলৰ কাৰণে পিটিশ্যন দিব পাৰে before the court of CGM court, session court and district court and the high court. So Section 437 of CRPC define কৰিছে যে অপৰাধী এজনে cognizable and non-bailable offenseৰ কাৰণে local police stationত arrest হয় যদি আৰু 24 hours পাছত কেছটো কোৰ্টলৈ যাই পায় তাৰ পাছত বেল এপ্লিকেশ্যন সাবমিট কৰা হয় আৰু যদি অপৰাধীজনৰ অপৰাধ আৰু পানিশমেন্ট ধৰক 10 yearsৰ তলত হয় তেন হেতুৰ বেলৰ একৰ্ডিং টু সেকশন 437ৰ আন্ডাৰত হ'ব। বাট আপুনি বেল এপ্লিকেশ্যন কৰিছে বাট তাৰ পানিশমেন্ট সাপোজ লাইফ টাইম ইমপ্ৰিজনমেন্ট হয় ইয়াৰ more than 10 years দেন আপুনি যদি CGM court of magistrateৰ আগত বেল এপ্লিকেশ্যন দিয়ে দেন আপোনাৰ বেল গ্ৰান্ট মেজিষ্ট্ৰেটৰ থ্ৰুদি দিয়া নহব। মেজিষ্ট্ৰেট এজনে বেল দিয়া কেনসেল কৰি দিব দেন আপুনি ৰিপিটিশ্যন এপ্লিকেশ্যন ফাইল কৰিব লাগিব for bail before session and district court or high court under section 439 of CRPC. Like example, section 379 define কৰিছে চুৰি কৰিলে মানুহৰ কিমান বছৰ পানিশমেন্ট হয়। So চুৰি কৰিলে তাৰে পানিশমেন্ট হ'ল up to 3 years, fine or both. In this case, magistrate has power to grant bail. But section 302 define কৰিছে about the offense of murder. কোনোবা ব্যক্তিয়ে যদি মাৰ্ডাৰ কেছত ফচে সেইজন মানুহে section 437 of CRPC আন্ডাৰত মেজিষ্ট্ৰেটে বেল গ্ৰান্ট কৰিব নোৱাৰে বিকজ এইটো অপৰাধ লাইফ টাইম ইমপ্ৰিজনমেন্ট হয়। A fine or both. So life imprisonment means obviously more than 10 years. So in this case, magistrate এজনে হেতু কেছত বেল দিয়াটো কেনসেল কৰিব যদি CGM কোৰ্টৰ আগত বেল এপ্লিকেশ্যন দিয়া হয়। Because magistrate has no power to grant bail to the offenses whose punishment more than 10 years or lifetime imprisonment. So ইয়াৰ বাবে আপুনি before session and district court or high court or underত section 439 petitioner বা ৰিকুৱেষ্ট কৰিব লাগিব বেল গ্ৰান্টৰ কাৰণে। So এয়াই হ'ল ৰেগুলাৰ বেল আৰু 2 types of regular bailৰ কথা কোৱা হ'ল। নেক্সট আহিল anticipatory bail. Anticipatory bail হ'ল suppose আপোনাৰ ডাউট আছে যে কিবা এটা অপৰাধৰ কাৰণে আপুনি ইন ফিউচাৰ ফচিব পাৰে, আপুনি এৰেষ্ট হ'ব পাৰে, তাৰে কাৰণে আপুনি আগতীয়াকৈ বেল ল'বৰ কাৰণে পিটিশ্যন ফাইল কৰিব পাৰে আণ্ডাৰ সেকশন 438 of CRPC before session court or high court or supreme court. Next আহিল default bail. Section 167 of CRPC define the default bail. So default bail grant হয় যেতিয়া suppose 10 years above অপৰাধত যদি কোনোবা এৰেষ্ট হয় আৰু পুলিচে যদি 60 to 90 daysৰ ভিতৰত চাৰ্জশ্বিট ফাইল নকৰে দেন ডিফল্ট বেলৰ কাৰণে এপ্লিকেশ্যন পিটিশ্যন কৰি বেল ল'ব পৰা যায়। অপৰাধ যদি 3 yearsৰ হয় দেন ষ্টিল চাৰ্জশ্বিট ফাইল হোৱা নাই
by police commissioner and 60 days already পাৰ হৈ গৈছে একো প্ৰুভ হোৱা নাই আৰু অপৰাধী ষ্টিল কাষ্টাডিত ৰাখি থৈছে দেন অলছো ডিফল্ট বেল্টৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰে নেক্সট and the last one is interim bail. Interim bail hol suppose apuni arrest hoise aru apunar arrest aru custody hoar pasot suppose apunar ghorot karobar biya hol death or kiba important kam juntur karone apuni interim bail lobo pare but itu permanent bail nohoy apuni কিছু সময়ৰ কাৰণেহে বেল ল'ব পাৰে বেল লোৱাৰ আগতে প্ৰপাৰ এভিডেন্স চিয়ৰিটি দিহে বেল ল'ব পাৰিব এক্সাম্পল দিওঁ Arvind Kejriwal Lok Sabha electionৰ কাৰণে interim bail পাইছে because of election 2024. So এইটোৱে হ'ল definition of different types of bail. Hope আপোনালোকৰ clarity হ'ল যে কোনটো বেলৰ কোনটো অফেন্সত আপুনি বেল ল'ব পাৰিব আৰু বেল কেই প্ৰকাৰৰ আৰু বেল লোৱাৰ আগতে আপুনি কেনেকুৱা প্ৰসেসেৰে যাব লাগিব এভৰিথিং মই আজি এই ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো বজাই থৈ যাব যাতে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিব পাৰোঁ থেংক ইউ এণ্ড গড ব্লেছ ইউ অল